জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ আছে এটি বিশেষ খবৰ। আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই এছপি নিউজ আছামজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ আছে এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰটো পাই বহুত বেছি ভাল লাগিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ যাচিলো বহুত শুভকামনা। পোনপ্ৰথমে এটি কমেণ্ট কৰি জনাব, জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তক আপোনালোকে কেনে পায়, তেখেতৰ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ ভাল খবৰটো হৈছে যে তেখেতৰ আজি উপজা দিন। এই ভাল খবৰটো আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলো। গতিকে আপোনালোকে তেখেতৰ জন্মদিনৰ বহুত শুভকামনা জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। ধন্যবাদ।